মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ প্ৰথম লেছনটো। পাঠটোৰ নাম অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। পাঠটোলৈ যোৱাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ। পাঠটোৰ একেবাৰে ওপৰত, পৃষ্ঠা নম্বৰ 8ৰ একেবাৰে ওপৰত সোঁফালে এটা QR কোড দিয়া আছে। সেই কোডটো তোমালোকৰ মোবাইলৰ সহায়ত স্কেন কৰিও তোমালোকে পাঠটোৰ বিষয়ে চাব পাৰিবা। মই প্ৰথমতে 8 নম্বৰ পেজত থকা ছবিখনৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। তাত তোমালোকে এখন ময়ূৰ চৰাইৰ ছবি দেখিছা আৰু ছবিখনৰ ঠিক ওপৰত এটা লাইন লিখা আছে, Let's learn some new words and their meanings. কেইটামান নতুন শব্দ আৰু তাৰ অৰ্থবোৰ শিকোৱা। মই ছবিখনৰ বাওঁফালৰ তলৰ শব্দটোৰ পৰা কৈ গৈছোঁ, WONDERFUL, wonderful. wonderful মানে ইংৰাজীত অৰ্থটো লিখি দিয়া আছে, very good, pleasant or enjoyable মানে বৰ ধুনীয়া। তাৰ ওপৰতো চাবা, GREAT, great. great মানে a dull steady light. গ্ৰেট মানে এনে মহান বুজায়, ইয়াত এটা ৰখি থকা পোহৰক বুজাইছে। ক্ৰিয়েচাৰ, CREATURE, ক্ৰিয়েচাৰ। ক্ৰিয়েচাৰ মানে এ লিভিং থিং ডেট কেন মুভ এৰাউণ্ড। ক্ৰিয়েচাৰ মানে হৈছে জীৱ। ৱাইজ, WISE, ৱাইজ। এবল টু মেক সেন্সিবল ডিচিশ্যন মানে ৱাইজ মানে জ্ঞানী বুজায়। TINY, tiny. tiny মানে very small in size or amount. tiny মানে সৰু। BRIGHT, bright. bright মানে full of light মানে উজ্জ্বল। এই শব্দ অৰ্থকেইটা তোমালোকে আজি নতুনকৈ শিকিলা। ইয়াৰ পিছত আমি 9 নম্বৰ পেজৰ কবিতাটোৰ বিষয়ে আলোচনা কৰিম। কবিতাটোৰ নাম মই পুনৰ কৈছোঁ, অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল মানে সকলো বস্তু উজ্জ্বল আৰু ধুনীয়া। আমাৰ পৃথিৱীখন কিমান ধুনীয়া নহয়নে? আমাৰ যদি চাৰিওফালে চাওঁ, গোটেই সেউজীয়াৰে আৱৰি আছে। ক'ৰবাত পাহাৰ পৰ্বত আছে, ক'ৰবাত নদী, হ্ৰদ, ক'ৰবাত আমি সাগৰ। গতিকে আমি আমাৰ এই ধুনীয়া পৃথিৱীখনক ধুনীয়া কৰি ৰাখিব লাগিব আৰু এই পৃথিৱীখনৰ ধুনীয়াৰ বিষয়ে আমাৰ এই কবিতাটো দিয়া আছে। মই অকণমান গাই গৈছোঁ, তোমালোকে চাবা। এই ভিডিঅ'টোত আমি অকল গাবলৈহে শিকিম। ইয়াৰ পিছৰ ভিডিঅ'ত বা পিছৰ পৰ্যায়ত আমি তাক স্পেলিং কৰি কোৱা মানে বানান কৰি পঢ়িবলৈ আৰু শব্দবিলাকৰ অৰ্থবিলাকো আমি শিকিম। প্ৰথমে মই গাই গৈছোঁ, তোমালোকে মোৰ লগতে গাই যাবা। All things bright and beautiful, all creatures great and small, all things wise and wonderful, the Lord God made them all. তললৈ আহিছোঁ। Each little flower that opens, each little bird that sings, He made their glowing colors, He made their tiny wings. মানে আমাৰ এই পৃথিৱীখন বনোৱা বা পৃথিৱীখন আমাৰ কাৰণে কোনে বনাইছে? যে ভগৱানে বনাইছে। গতিকে সেই ভগৱানকো মানে এটা ধন্যবাদ দিয়া হৈছে বা তেখেতৰ এই সৃষ্টিৰাজিৰ কাৰণে তেখেতৰ ওচৰত আমি ধাৰুৱা। গতিকে মই কবিতাটো আকৌ এবাৰ পুনৰাই গাই দিছোঁ। All things bright and beautiful, all creatures great and small, all things wise and wonderful, the Lord God made them all. Each little flower that opens, each little bird that sings, He made their glowing colors, He made their tiny wings.
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এই কবিতাটি শুদ্ধ উচ্চাৰণেৰে গাবলৈ শিকিবা আৰু যেতিয়া পাৰিবা তাক মনত ৰখাৰ কাৰণে চেষ্টা কৰিবা। মনত থাকিলে এটা অডিঅ' ৰেকৰ্ডিং কৰি মোলৈ নিশ্চয় পঠিয়াব পাৰিবা। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত আমি বাকীবিলাক কথা আলোচনা কৰিম। ধন্যবাদ।